ক'ব মানুহৰ বাবে মানুহে যদি নাভাবে ভাবিব নোকোনে সেয়ে কিন্তু সাংবাদিকসকলে প্ৰতিটো সময়তে প্ৰতিটো মুহূৰ্তত ৰাইজৰ স্বাৰ্থত কাম কৰি থাকে। সেয়ে আজি কাকডোঙা সাংবাদিক সন্থাই এক পদক্ষেপ হাতত ল'লে সকলোৰে সহযোগত স্থানীয় ব্যৱসায়ৰ লগতে আপোনাৰ টাই আহোম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত আজি কাকডোঙা সাংবাদিক সন্থাই পদক্ষেপ লৈছিলে দুখীয়াৰ কাষত উপস্থিত হৈ এসাঁজ অন্ন লগতে এষাৰ মাত দিয়াৰ পদক্ষেপ লৈছিলে আৰু সেইমতে আজি 150ৰো অধিক পৰিয়ালক এসাঁজ অন্নৰ ব্যৱস্থা কৰি দিছে। ইয়াত বিভিন্ন যিকেইটা অতি প্ৰয়োজনীয় বস্তু সামগ্ৰী যোগান ধৰিছে আৰু প্ৰতিজনে সহযোগ কৰিছে। ইয়াতে সাংবাদিকৰ লগতে স্থানীয় ব্যৱসায় অনুষ্ঠান প্ৰতিষ্ঠানৰ দল সংগঠনে সহযোগ কৰিছে। তাৰ বাবে এই মুহূৰ্তত সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাকডোঙা সাংবাদিক সন্থাৰ তৰফৰ পৰা আৰু আগন্তুক দিনতো আমি এনেদৰে সহায় সহযোগ অতি দুখীয়া প্ৰতিটো সময়ত ৰাইজৰ লগত ৰাইজৰ স্বাৰ্থত থাকিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ।